তোমাক মোবাইল ধৰিবলৈ মোক দিবলৈ কেনেকৈ হ'ব গুড মৰ্ণিং এণ্ড গুড আফটাৰনুন এণ্ড চালাম নমস্তে ৱেলকাম বেক টু মাই চেনেল চশমাটো লগাই এইফালে চোৱা চাই দিয়া চশমা হৈছেগৈ তাই চব ভিডিঅ' এক্সপৰ্ট কৰিব আহিছিলে চাগে যাওঁ ইয়ালৈ ওলাই যায় বতৰ ডাৱৰীয়া কেলা আজি তুমি মাতিব নোৱাৰা নি আজি মন বৰ্ড নে কি এইটো বৰ্ড কি কৈছা ক্লাছ প্লেট গৈছে তোমাৰ কি প্লেট গৈছে এইটো গম পাইছা নাই গাড়ী ভাগৰ ক্লাছ প্লেট গৈছে হয় তোমাৰ এক্সপায়াৰিটো বাদ দিয়া সেইবিলাক কোলা কোন কোলা এইটো কোলা নহয় নহয় কেলা সি কেলা অকল আন্ধাৰতে নেদেখে আজি বতৰটো এনেকুৱা কেলে গৈছে তোমাৰ মতে এনেকুৱাই কৰিব লাগে দেই কালি গৰম উঠিছে কালত আছিলে গৰম উঠিবলৈ গৰম উঠাই দিছে মানুহে না এই তেল ডিপুটো কেলা তেল নাথাকে মা বে মই তেল ভৰাব আহিলোঁ পেট্ৰল নীল দি থাকে বাইকতো তেল নাই স্কুটিতো তেল নাই আজি এটা কথা নহয় আজি তেল ডিপুত তেলেই নাই হ'বলা তেল ডিপুত তেল নাই মই মৰি থাকিম আকৌ মই গাড়ীত তেলেই নাই এতিয়া আছে দুঘাট নে তিনিঘাট হ'ব লাগিব এইটোতো লাগেই না গাড়ীখনত এই বাহিৰত পাই যাব তেল থাকে অলপ বাইকখন ভৰি চলোৱা নাই চলোৱা নাই এখন কেলা কালি স্কুটিখন ল'লোঁ নহয় পাৰ্টিয়ে নোখোৱালে তুমি স্কুটি লোৱা কি হ'ল পাৰ্টি খুৱামতো ৰ'বা গৰমে গৰমে চব বস্তু ভাল নালাগে না ঠাণ্ডাও খাই ভাল লাগে কিমান টকা কি স্কুটি কিনিলা কিমান টকা আহিছে ভেস্পা সেই XXL সেই পকতীয়া নহয় এখন কেলা টপ মডেলটো এখন 1.8 পৰেগৈ পইচা দাম চাই কথা নহয় নহয় কেলা পাৰফৰ্মেঞ্চ লাগিব ভাই পাৰফৰ্মেঞ্চ নাই ভেস্পা আকৌ স্কুটি বুলি নকয় নহয় সেইখন কেলা ভেস্পা স্কুটি বেলেগ এতিয়া ক্ষেত্ৰলৈ আহিলে ইয়াৰ বেষ্ট ফ্ৰেণ্ড দাদু পাৰ্ট 2 চাগে সখী দাদু সখী পাৰ্ট 2 ক'বলৈ ঐ দাদু কি খবৰ ভালেই দাদু গাড়ীত বহি লওঁ দাদু আহিছিলোঁ জুমটো টামাৰ হয়চোন তোমাৰ যোনটো ভিডিঅ'টা দিবা যে আজি বৰ্তমান আৰু এটা মোৰ থাৰ্ড পাৰ্ট গৈছে ইউৰোপৰ আপোনালোকে ভিডিঅ'টো এবাৰ চাব চেনেলৰ নামটো কৈ দিয়া SRK বুলি কৈ দিয়া চেনেলটোৰ নাম হৈছে মোৰ SRK ব্লগ তাত আপোনালোকে পাই যাব কি পাব সেইটো কোৱা আকৌ ব্লগটো পাই যাব এইটো পাৰ্ট 3 ওলাইছে এতিয়া ইউৰোপৰ আৰু আছে পাৰ্ট 2টা 3টামান আৰু পাৰ্ট দিবলৈ আছে মোৰ মেইনলি এদিন টাইম পোৱা নাছিলোঁ মেইনলি মই উৰিষ্যা গৈছিলোঁ অলপ আছিলে মিটিং আছিলে মই কালি স্কুটি এখন ওলাই কথা কৈ দিয়া স্কুটি পাৰ্টি খুৱাব নহয় এতিয়া স্কুটি পাৰ্টি খুৱাবা না স্কুটিখনটো চাওঁ কি পাৰ্টি খুৱাব লাগে মই জাঙিয়া পাৰ্টি দিব লাগিব স্কুটি পাৰ্টি খুৱাব কিমান পাৰ্টি দিম এতিয়া আন্দাৰৱে পাৰ্টি দিব লাগিব নেকি তুই আন্দাৰৱে পিন্ধা জানে পেগলাই দাদু চিনাকি কৰি দিয়া দাদু পাইছে না চাগে ভিডিঅ'বোৰত বিয়া ভিডিঅ'ত পাইছে চাগে পেণ্টটো লাহে লাহে আহি আছে দাদু আমাৰ মাজত আহি আছে অতি সোনকালে দাদু ব্লগ বনাব বোলে অতি সোনকালে পাই যাব ব্লগাৰ আহি আছে ইউ ব্লগাৰ তুমি বনাই আছা নেকি বাৰু নাম ব্লগ এটা আল্টিমেট উইনাৰ নাম শুনিলে লাহে লাহে চাই থাকক চব পাই থাকিব আমাৰ বস্তুটো মত দিব নাপাহৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে বাস গিয়া লাগিছে চশমাটো খালি লেডিছৰ ডিজাইন দাদু কেলা পেগলাই বেছি হৈছে আকৌ তোমাৰ কেলা পেগলাই আমাৰ লগত থাকিব বেয়া হৈ গৈছে আজি গম পোৱা নাই আগতে কত ভাল আছিল তুমি ভাল নাছিলা যদি বামতে কোন হ'বলে বনি আগতে দাদু কেলা জেলৰ পৰা ওলাই মই জেলৰ পৰা ওলাই ডাইৰেক্ট শচীনক পাইছিলো চশমাটো কাৰ বাৰু চশমাটো হেৰি ভাগ তোমাৰ হেৰি লোৱা এইটো নীলাক্ষী ভাগৰ প্ৰগ্ৰামত হেৰাই পালে কি লেখিকা ভাগৰ লেখিকা ভাগৰ প্ৰগ্ৰামত হেৰাই পালে
ব্লগত মৰিবা গম পাইছা না তুমি যি বুজি থাকিলা তাতে দৌ নেকি কেলা লেখিকা পকেমন হেৰাই পালে সেইদিনাখনি এই দাদুতে পাহি কেছটো কি হ'লগে কিবা সৰুতে মৰি গ'ল নিচিকা আগতে মৰি গ'ল বাদ দিয়া বাৰু কাৰণে যি গ'ল তাক বাদ দিয়া যি লগত আছে তাৰ কাৰণে মাথা মাৰা এতিয়া কোন আছে লগত এতিয়া শচীন লিখিবা পেমেণ্ট কিমান শচীনক আজিকালি গম পোৱা নাই কি কৰে কেলা ফাল্টু নেকি বে তুমি অলপ কিয় লগ এৰিব লাগিব শচীনক কি কৰে গম পোৱা নাই দাদু লগ এৰিব লাগিব না এইটো ব্লগিং নহ'ব কেলা হ'ব গেলো মোৰে হা এইটো ভাল হৈছে কি হৈছে কি হয় কৈ দিয়া শচীনক আজিকালি মানে এই বাবা আমাৰ তাই কথা কৈ আছা সিঙ্গাৰ হয় শচীন লগত যায় কাৰণে তাক মোটাই ফাল্টু তোমালোক ব্লগিং হ'ব এই কিবা আছে বলে কনভেনশন চেণ্টাৰ শচীন এনেকৈ চশমা সেয়াই পায় পকেমত গ'লে খুচুৰা পইচাও পায় ডাউন হৈ গৈছে যে ইয়াত হেৰি পাতি আছে ভাগৰ পাত পাতি আছে হ'ল আপলোড হ'ল চাগে কি চাই লওঁ তুমি এবাৰ আৰু এবাৰ কিবা পাতিছে কি পাতিছে কিবা ষ্টেজ বনাই আছে যে এখন আছে দেখোন বিজেপি মিটিং চাগে বাইপাছ পাম গাড়ী শচীনে পাৰ্টিৰ হয় শচীনে যি খাই খাব আৰু মই নিৰামিষ কৰ তুমি নোখোৱা নে মই নিৰামিষ অহ কেছটো এইটো ছোৱালীজনী একো নাই লিখিল নাচাবা বৌ নামেই নাজানো শচীন আমাৰ বৌ শচীনৰ বৌ নহয় এই সোমাতে বোলো ধেমাজি পিনে যাম এতিয়া চিধা গ'লে তেজপুৰ কেলে হ'ব নহ'ব নেকি হ'ব লাগিব ছোৱালী হৈ যাব ছোৱালী মেনেজ কৰি যাব ছোৱালী আজিকালি যোগাৰ কৰিব লাগিব গম পোৱা নাই ছোৱালী যোগাৰ কৰিব লাগিব আজিকালি চব যোগাৰত চলে বোলে বিয়া পাতিম কেইদিনমানৰ কাৰণে আহিবা তাৰপৰা ঘৰটো এৰিম নিদিয়াকৈ বিয়া পাতিম তাৰপৰা ঘৰটো এৰিম বুলি কম চাউণ্ডটো ঠিকেই হ'ব বহাই দিয়া না আজি ৰাতিপুৱা ৰ'দ দিছিলে বাৰু ৰাতিপুৱা ৰ'দ দিছিলে আকৌ এয়া আকৌ জামৰি দিলে কেলে কি লাগে তোমাক শচীন ভাইভাগ ব্লগ আপলোড কৰিব কিমান দূৰ আহিব লগা হ'ল পাৰ্টি নোখোৱালে বাইকৰ স্কুটাৰ কিনা কি চাবলৈ হৈ গ'ল কেঞ্চেল কৰি দিয়া কি কৰিছে অঁ নিজকে নিজে কিমান শ্বেয়াৰ কৰিবা শুনিছে নাই শচীন হেৰি লোকেল মুৰ্গী এটা খুৱাই দিয়ে চব শচীনে পাৰ্টি নোখোৱা কেলে বাৰু শচীনে এতিয়া ছোৱালীজনী কয় নহয় যে পাৰ্টি খাম বুলি কিমান লাগিব বুলি ক'ব অঁ সেইটো হয় ছোৱালীয়ে ক'লে কিমান লাগিব বুলি ক'ব ল'ৰাই ক'লে নোখোৱাই একেবাৰে কিন্তু পিছত অকল ল'ৰাকেইটাই গৈ কামত দিয়া সেইকেইটা চশমালৈকে খাই কৈছে কি লাগে শচীনে ভাবিছে কেলা কেলে আহিলো আজি দাদু মহা পকৰীয়া কেলা মই আজি ক'বলৈ মাইকী মহৰি বুলিয়ে কওঁ মাইকী মহৰি চব চলাই থাকে মই বোলে নিদিম এইটো কি কথা আছে তাত আধাখিনি আমাক দিয়া পেমেণ্টৰ আধাখিনি আমাক দিয়া পেমেণ্টৰ এটা ৰেড বুল খাব টান পাইছে পেমেণ্টৰ পৰা বেলেগে কৰিব কষ্ট বেলেগে কৰিব পেমেণ্ট ল'ব একেটাই কিন্তু তাৰ
বৰুৱা বেনা মানিব লগা আছে বিচাৰি দিব নাই আছিলে নাই খতম হ'ল চাগে এইবিলাক কিছুমান 130 লৈ গ'ল 125টো ভাল চব ডকাইত খেলা চব আজিকালি দোকান এইবোৰ চব ডকাইত ব্লগিংটা খতম হৈ লওক দি মেলি হে ব্লগিংটা দি মেলি খতম হৈ লওক পাইছো ইলেকশ্যন উঠিব ইলেকশ্যন খেলা কি ইলেকশ্যন আছে উঠিবলৈ তুমি কৈছে ইলেকশ্যন উঠিম বুলি এচি দিয়া শচীন বেটা ইলেকশ্যন উঠিব চশমা কিনত নে কি নাই আণ্ডাৰ চিটত কি আণ্ডাৰ পেণ্ট বম ফালতু হৈ গ'ল তোমালোক খেলা এটা ব্লগাৰ নহয় তোমালোকে এটা ফাৰ্ষ্ট ক্লাছ ব্লগাৰ খেলা নহ'লে কি আৰু ব্লগ এইবোৰ নকবা ক'ত যাব এতিয়া ক'ত যাব কৈ দিয়া এই এতিয়া ৰিচেণ্ট আমি গৈ আছোঁ আপোনাৰ এপ্ৰিলৰ বিহুত গৈ আছোঁ চাগে আমি টাউন গৈ আছোঁ প্ৰবাল্লা মই আৰু কৌশিক যাম তাৰপিছত আমি মে' 1st ভাবি আছোঁ আমি উজ্জৈন যাম মহাকালেশ্বৰ তাকে তাকে যদি ভগৱানে কৰে যাম মইতো যোৱাটো যাম মই য'ত যাম বুলি কওঁ মই যামেই অলপ দূৰলৈ নাই মোক কোনো ৰাখিব নোৱাৰে অলপ দূৰলৈ হ'লে যিহেতু কেঞ্চেল হ'বই না নাই তোমালোকৰ প্লেনিংটো হংকং চাইনা এইফালে যাম আমি তিনিওটা বিহু পাছত চাইনা যাওঁ অক্টোবৰত মই ছুইজাৰলেণ্ড গৈ আছোঁ আধা পাত গৈ আহিলোঁ এতিয়া আধা পাতে বাকী থাকিলে বেংকক পাপখন কৰিব যাব কোলা আহি পাই গ'লহি अरे साली गेम खेलना भी नहीं आता চশমা তোমাৰ নাছিলে জানো জোতা তোমাৰ নাছিলে জানো সেই জোতা যে তাক গিফ্ট দিছিলোঁ মই চেঞ্জ কৰি দিলি হাত মে ঘড়ি মুহ মে দাড়ি হাম চালেগা চিলনি বাৰী কোন আহিছে কোন হয় অঁ দাদা আহিলে কালি আৰু এটা আপুনি ইমান টাইমৰ পাছত যে 2 ঘণ্টামানৰ পাছত ক'ত সোমাই আছিল ঘৰৰ পৰা আহিছে একো খোৱা নাই ন একো খোৱা নাই শশীলে কি খাইছে কুকুৰটো বেছি থৈ দিবা আৰু কি কৰিম বেছি এইটো কৈ দিয়া হাতটো বন্ধ কৰি দিবি নোৱাৰে পাৰিব ইয়াৰ আছে এই নাই চেহেৰাই নাই মই দেখিছোঁ নহয় কি কৰে পপকৰ্ণ লৈ মোক তোমাৰ চেনেল নাম কৈ দিয়া ভালকৈ কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৈছোঁ SRK ব্লগছ আছে আপোনালোকে চাব আজি থাৰ্ড পাৰ্টটো গৈছে নিজৰ এইবোৰ চশমাযোৰে আছে এতিয়া এইগিলা বিয়াক এৰিছে নেকি মা কচম ইজিলি স্লেছ ল'ৰা মই এতিয়া পূৰাই দিম ইয়াক চকু পানীটো মই সহ্য নহয় কাৰণে পোৱা নাই মই ব্লগাৰ হ'লে দিগদাৰ আছিলে এতিয়া কৈছে বৰ দোকান খুলিলে দিগদাৰ আছিলে মই তাইক যাওঁ ব'লা বেয়া খাব এইবিলাক তই নাখাবি ৰজনীগন্ধা বুলি কৈছিলি মাছ ভাতটো খাই পিনি তোৰ অলপ মুখখন বেয়া লাগে নাই এই ইয়াৰ পৰা লৈ অলপ খাই দিছোঁ মাছ ভাত মোক অলপ দিয়া না মিলাই নাখায় নহয় ভুচেলে ভাল বস্তু পাইছিলি নে নচ নিজে এইটো ৰাতি এটাহে লৈছো গেলা তুমিয়ে কৈছা গেলা কি এডিটিং কৰিব লাগে তুমি কৈছা গেলা কি ওলাব ঐ ভালকে চলোৱা আমি অলপ যাওঁ বহুত দিন আমি ওলাই যোৱা নাই বহুত দিন লগে পোৱা নাই মই উৰিষ্যা অহা বুলি বোলে এতিয়া আমি যাওঁ অলপ প্লামবিজ ধাবাত যাওঁ আমি ৰাজদাক বহুত দিন পোৱা নাই প্লামবিজত যোৱাই নাই ৰাজদা বিয়া পাতিলে অঁ ৰাজা বিয়া পাতিলে তুমি তোমাৰ বিয়া কেতিয়া মোৰ বিয়া পাতিম ৰ'বা টাইম আছে আকৌ কৈছিলাচোন কিবা এটা নাই নিজে চেটেল ল'ব লাগিব অলপ টাইম আছে মোৰ আৰু চেটেল কিমান হ'ব আৰু হ'বলৈ টাইম আছে লাহে লাহে পাতিম আৰু বেছি জল্দা জল্দি কৰিবলৈ দৰকাৰ নাই বিয়া বস্তু না
তুমি তো নোখোৱাই কোন কোচিং হা কাউৰী ক'ত বহিবা ঐ খালি ক'ত কোলাই ফোন কৰিছিলে নি কেমেৰা কি লগত লৈ ঘূৰিয়ে থাকে লগত লৈ ঘূৰি থাকোঁ মই কোচিং দা কথা আছিলে অঁ আহিম স্মাইল ব্ৰ ইয়াত লেট্ৰিন কৰিব লাগিছে অথবা হাগিব লাগি আহিছে অকল ব্লগত পকৰিয়াটো যাওঁ অথনিতে ক'লে হাগিব লাগি আহিছে বুলি কোনফালে বহিম ওপৰত অঁ কেনেকুৱা এই মডেল এটা ফটো মাৰিলোঁ মদবি নি ধাবাতে ইয়াত ছোৱালী তুলি কিয় লাহা কেলা ক'ত ইমান টাইম লাগে নে তোমাৰ কেলা ইমান টাইম লাগে নাই কেলা হাগোতে ক'ত ভাল কোন আছে তাত ল'ৰা নে ছোৱালী ছোৱালী মদ খাই ফিটিং সেনেকুৱাতে হাত চাত ভালকৈ ধোলা নাই বাৰু এখন হেৰি হ'ব নি বাৰু এখন হোটেল চোটেল হ'ব নেকি হাত চাত ভালকৈ ধোলা নাই হাত চাত ভালকৈ ধোলা নাই কি ক'বা তোমাৰ কি ভাবি থাকা কি কোৱা মই বুজি নাপাওঁ কাটা না ব্ৰ জীৱনটো শান্তি নিদিলা পবালা তুমি মোক জীৱনটো শান্তি নিদিলা চন্দ্ৰ কি কাম এই ব্লগ হ'লেই এতিয়া তুমি ফটো কথা কৈছে এইফালে ভিডিঅ'য়ে পঠি আছো এখন মানুহ মানুহে চালেই ইমান দেৰিকৈ পেট বেয়া পেট বেয়া পেট বেয়া তোমাৰহে আছিলে তুমি হাগিব গৈছিলা কেলা নকওঁ আৰু তুমি পাদি আছা তুমি পেৰিছটো ক'ত আছে ক'ব লাগে দেশ নহয় পেৰিছখন চিটিহে এখন পেৰিছটো চিটিয়ে চিটিটো কাহাৰ পে হে এখন ক'ত এতিয়াতো বেংগলৰ গৈছোঁ এতিয়া বেংগলৰ ক'ত থাকে নাজানে আকৌ সেইটো জানিব সেইটো জানিব নাই আমাৰ ইণ্ডিয়াত নহয় খালি বেংগলৰ ক'ত তুমি প্ৰথম টেষ্টিং কৰা ইয়াত বিয়া পতাৰ আগত পাৰ্টছবোৰ ঠিকে আছে নে কি সেটিং সব ঠিকে আছে নে কি ক'বালে খেলা ষ্টাৰ্টিং কেলা সেইবোৰ নকৰিবা ক'বালা কি বিলটো তুমি দিবা নাই বিলটো দিবা নাই কথা কি আছে বিল দিবা তুমি এইবোৰ নকৰিবা কেলা কি নকৰিবা মইতো সেইটো কাৰণে কওঁ না ওকে এতিয়া গৈ থাকোঁ ঘৰলৈ আজি ভুচেল শচীন ভাই পাৰ্টিটো খোৱালা আৰু ন কিয় পাৰ্টি স্কুটি বিলটো লৈ দিয়া গৈ আছোঁ বোলা যোৱা গৈ আছোঁ বোলা ব্লগিং অফ কৰা না আৰে এনি টাইম ভাই আজিকালি গৈ আছোঁ বোলা একদম নে কি ক'ব এতিয়া মই কোন তোললৈ যামগৈ দাদু যাবাগৈ সেইখন তোমাৰ মাতি আছে নেকি তোমালোকৰ গাড়ীখন নেকি এইখন নাই দৰা লগত যাব ইচ্ছা অঁ ভুচেল এহেজাৰ মাৰি দিয়া তুমি ৰজনীগঞ্জ যাবলৈ পইচা পাতি নাই এটা কিমান টকা গেলা 25 আজিকালি 30 টকা হ'ল 30 টকা গেলা ৰজনীগন্ধা নিজে খা নিজে লৈ থৈ দিব লাগে তই এইবিলাক গাড়ী 25 টকাহে অঁ যোনটো বোলে যোনটো বস্তু লৈ থৈ দিব লাগে ভেৰি গুড বা বেলেগ গৈছে টিপুল 1 ইয়াৰ নম্বৰো বেলেগ বাই চ' সেই দুটা গ'লগৈ কোন আছিলে ডাবু আৰু নাম ভালকৈ কৈ দিয়া আকৌ ডাবু আৰু শচীন ডাবু আৰু শচীন গ'লগৈ নাও পইচা হৈ যাবগৈ নেকি কোনফালে যাবগৈ পহুমৰা হৈ যাবগৈ তেহেঁতৰ মাথাই আমি এইফালে নকাৰী হৈ যামগৈ আৰু ই যাবগৈ ক'ত যাবি তই মই ঘৰ যাম ঘৰ পানীগাঁও পানীগাঁও ৰাইজ ঠিক আছে মাতটো মাত চাতে নোলাই যে কেলে মাত চাত বহি গ'ল যে কেলে কাউৰী কথা তোৰ কেলা কালি বাইক চলোৱা ঠাণ্ডাত বাইক চলাই ক'ত গৈছিলি কেলা কেলা লাগিব না পহুমৰা যাওঁতে তোৰ মাত বিষ হৈ গ'ল পহুমৰা যাওঁতে তোৰ মাত এনেকুৱা হৈ গ'ল লাডাখ চাডাখ যাওঁতে তোৰ মাত কি হৈ যাব
মাতে নাইকিয়া হৈ থাকিব অঁ মাতেহে বাদ দিয়ে মানুহটোৱে নাইকিয়া হৈ থাকিব লাডাখ অঁ পহুমা ইকোনৰ পৰাই পহুমা যাতে মাত এনেকুৱা হ'ল লাডাখত আকৌ মই তেনেকৈ নাযাওঁ নহয় কেনে যাবি কাপোৰ চাপোৰ পিন্ধি যাম ন কালি ইয়াৰ লেংটা হৈ গৈছিলি মানে কালি